মোৰ মন আৰু শৰীৰ ভাগৰ আৰু অৱসাদে ক্লান্ত কৰি তোলাৰ পিছতো নীৰৱে নিৰলে বুকুৰ মাজত ৰৈ থাকে এটি কোমল বোৱা। তুমি তেতিয়াও অবিচল হৈ থাকিব পাৰানে? যেতিয়া প্ৰচণ্ড শীতৰ নিশা গোট মাৰে মোৰ সমগ্ৰ চকুলো, তেতিয়া অকণমান জুইৰ বিচাৰি মই অঘৰীৰ দৰে ঘূৰি ফুৰো তোমাৰ পদূলিত, তোমাৰ চোতালত, তোমাৰ ঘৰৰ নিভৃতত। মই বাউলি হৈ আজিও ভাবি থাকো, ৰৈ আছে নেকি ক'ৰবাত এখন ঘৰ, এখন সঁচা হৃদয় মোৰ বাবে। তোমাৰ হৃদয় আৰু আবেগ ক'ত আছে মই নাজানিলো। তুমি চট ফটাই আছিলা, অহংকাৰে দোৱাব পৰা নাছিল তোমাৰ শিৰ। মই আজিও অবিচল, মই আশা কৰোঁ আমি এদিন ৰ'দত বহিম আৰু কথা পাতিম। ইমান ধুমুহা আৰু অস্থিৰতা পাৰ হৈ যোৱাৰ পিছতো